guys, back to another video tutorials of HTML. আৰু আমি অলৰেডি কি শিকিলো এবাৰ চাই লওঁ প্ৰথমতে স্যাম্পল মানে ইন্ট্ৰোডাকশন কেনেকৈ কোড লিখিব লাগে তাক দেখাইছিলো ফাৰ্স্ট ভিডিও টিউটোৰিয়েলত ওকে হেল্লো world আমি প্ৰিন্ট কৰিছিলো তো এবাৰ আমি চাই লওঁ yes hello world প্ৰিন্ট হৈ আছে ঠিক আছে না তো তুমি ইয়াতে কোড কেনেকৈ চেক কৰিব লাগে দেখাইছিলো গতিকে এইটো এটা কাম কৰো ৰিনেম কৰি লওঁ যাতে ভিডিও সিৰিজৰ কনফিউজন নাহে তো এটো স্যাম্পল আছিল ন এটো ভিডিও কিন্তু 1 আছিল এটো গতিকে এটো মই এটো স্যাম্পল html এটো 1 কৰি দিও আৰু ইয়াত যেটো আছে আমি নেক্সট শিকিছিলো প্যাৰাগ্ৰাফ পিছত আছে হেডাৰ ট্যাগ আৰু এটা আছে ব্ৰেক এটো শিকিছিলো এটো মই ভিডিও html 2 কৰি দিও তো আজি আমি html 3 শিকিম তো তাৰ এবাৰ চাই লওঁ ওকে এইখিনি কৰি আমি প্ৰেক্টিস কৰিছিলো তো চাও ইয়াতে html কোডৰ পৰা স্টাৰ্ট কৰিছিলো এটো এন্ড কৰিছো মানে এক্স্যাক্টলি কোডটো কি বুজাইছিলে যে ইয়াতে আমি html কোড লিখা স্টাৰ্ট কৰিম আৰু ইয়াতে html কোড লিখা শেষ কৰিম মানে ইয়াৰ পিছত যদি কিবা কোড যদি ইয়াত লিখো যদি আমি সাপোজ ইয়াতে বডি লিখো না এটো মিনিংলেছ হ'ব কাৰণ html এর ভিতৰত নাহিব গতিকে আমি এইটো বুজাবৰ কাৰণে ব্ৰাউজাৰত আমি কি কৰিছিলো html টোৰে এন্ড কৰিছিলো ওকে আৰু চাও ইয়াতে দুটা পাৰ্ট আছে আমি যদি ভালকৈ নোটিস কৰো এটা আছে হেডিং পাৰ্ট আৰু এটা আছে বডি পাৰ্ট ঠিক আছে হেডিং পাৰ্টটো কি হয় হেডিং পাৰ্টত তো এনে মই ডেসক্ৰাইব কৰা নাই যদিও বেসিক আইডিয়া দিছিলো যে পিছলে আমাক লাগিব যেতিয়া জাভাস্ক্ৰিপ্ট বা css কৰিম তো হেডিং পাৰ্টত কি হয় আমাৰ এটা ওয়েব পেজ যেটো আছে দুটা সেকশন আছে মই কৈছিলো আগে আগতে যদি পাহৰা নাই এইখিনি আমি এটা বেলেগ সেকশন বুলি লব পাৰো ঠিক আছে এইখিনি এটা বেলেগ সেকশন লব আৰু ইয়াৰে পৰা বডি টেক্সট ষ্টাৰ্ট হয় ইয়ালে ওকে এটো ইউটিউবৰ পেজ হয় গতি ইয়াৰ পৰা বডি টেক্সট ষ্টাৰ্ট হৈছে ইয়ালে ওকে ইয়াৰে হেই হৈছে তো তেনেকে এইটো যদি দেখা আছে এইটো টাইটেলত আহিছে মানে টাইটেলটো কি হয় বডি টেগৰ ভিতৰত নহয় গতিকে বডি টেগৰ বাহিৰত কি হৈছে আৰু যদি কি ব্ৰাউজাৰৰ সেটিংস ৰিলেটেড যদি ইনফৰমেশন থাকে তো আমি হেডাৰ টেগৰ ভিতৰত লিখিব লাগিব হেডাৰ ভিতৰত আৰু পিছলে জানিব আপোনালোকে মানে কিছুমান গুগলৰ সাৰ্চিংৰ কিৱৰ্ড থাকে তো কিৱৰ্ড বিলাক আমি হেডিং টেগৰ ভিতৰত স্পেসিফাই কৰি দিব লাগিব ঠিক আছে তুমি গুগলত কিবা সাৰ্চ কৰিলে আহিছে যায় কেনেকৈ আহে কিৱৰ্ড কিছুমান থাকে না স্পেসিফিক প্ৰত্যেকটা ওয়েবসাইটৰ তো এইবিলাক আমি নিজাকে মানে অপটিমাইজেশনৰ কাৰণে আৰু সাৰ্চিং অপটিমাইজেশনৰ কাৰণে ইউজ কৰিব এইবিলাক অলপ হায়াৰ লেভেলৰ হয় আমি নৰমালি আগতে ওয়েবসাইট কেনেকৈ বনাব লাগে এইটো শিকি আছো গতিকে এইবিলাক পিছলৈ ডেসক্ৰাইব কৰিম যেতিয়া আমি PHP টিউটোৰিয়েল বনাম ঠিক আছে sorry okay তো নেক্সট আমি আজি সাম এইখিনি তো মাসোৱা হৈ গল ন এবাৰ ৰান কৰি চালা এবাৰ কাম কৰি আছে মানে কোড খিনিয়ে এইটো ক্ৰোম yes working very fine এইটো আছিলে h1 tag এইটো h2 tag আছে yes okay তো মই এইটো নেক্সট এটা পেজ এটা বনাও এইটো মই সেভ এস কৰি লম কাৰণ মই অকমান লেজি কোম্পানী মই মানে বেছি লিখি ভাল নাপাও আৰু ঠিক আছে তো ইয়াতে মই যি শিকিছিলো এইখিনি এনেকৈ পিছত লিখি লম আৰু যি শিকা হয় এইখিনি ৰিমাৰ্কস কৰি লিখি দিম যাতে মানে নেক্সট ভিডিওত গম পাই যাম যে কি ইউজ কৰিছিলো এক্সাম্পলটো চালে ন মানে ফাইলটো চালে গতিকে মই এইটো এটাকে ব্ল্যাঙ্ক এৰি কাৰণে সেভ কৰি লম ওকে বেলেগ এটা ফাইলত সেভ কৰি লম ওকে আৰু সেভ এজ ডিফাৰেন্স টু কোম্পানী এটা সেভ দুটা অপচন আছে নাই এই ডিফাৰেন্স টু কোম্পানী নাপায় সেভ যদি কৰি দিও যেটো অলৰেডি ফাইল মই সেভ কৰিছিলো ঠিক আছে কালি কৰিছিলো ন তো যেটো ফাইল সেভ কৰিছিলো মই যদি সেভ কৰি দিও আগৰ ফাইলটো ৰিপ্লেস হয় এই নতুন কন্টেন্টখিনি এড হৈ যাব মই যদি মডিফাই কৰো কিন্তু মই কৰিছো সেভ এজ কৰাৰ কি হ'ব সেই ফাইলটোৰ এটা কপি বনিছে ঠিক আছে এটা কপি এটা হ'ব আৰু মই যি বিলাক এড কৰিম সেভ কৰি যাম সেইবিলাক নতুন ফাইলটোত এড হ'ব আলটিমেটলি মই আগৰ ফাইলটো লস নহব তাৰ কাৰণে মই সেভ কৰিছো এটা কপি এটা আহিছে ডুপ্লিকেট কপি এটা বনি যাব এইটো ফাইলৰে আৰু এটা মডিফাই কৰিলে নতুন ফাইলটোত সেভ হ'ব এই যে ফাইল নেমটো চেঞ্জ হৈছে আগৰটো p কিবা hn এটা লিখা আছে ন এটা নাই আছে নতুন ফাইল এটা বনি গৈছে তো ইয়াতে মই ইমানবোৰ নালাগে ঠিক আছে এইবিলাক মই কিছুমান ইউজলেস হয় ইমান তো মোক দৰকাৰ নাই এক্সাম্পলটো বুজিবৰ কাৰণে গতিকে আজি এইবিলাক বুজাই দিও এটা প্যাৰাগ্ৰাফ ৰাখিলে সাফিচিয়েন্ট গতিকে মই বেলেগ প্যাৰাগ্ৰাফ ডিলিট কৰি দিম ওকে তো এইখিনি মই ৰিপিট নকৰো অলৰেডি শিকিছো যে এইবিলাক কেনেকৈ আমি কৰিছিলো ঠিক আছে আৰু যোনে ভিডিওটো আগৰ চোৱা নাই তো নহলে আপুনি ব্যাক কৰি চাই লওক এবাৰ ভিডিও ঠিক আছে মানে কেনেকৈ কৰিব লাগে কি হয় এইবিলাক কি ট্যাগ কি হয় এইটো কি হয় ওকে আজি এইখিনি ৰাখিম মাত্ৰ মই এটা সেভ কৰি লওঁ আৰু এক্সিকিউট কৰি চাই লওঁ কাম দিছে নে নাই দিবটো লাগে ওকে দিছে না ওইটো সেন্টাৰ হৈ আছে
চেণ্টাৰটো মই নকৰোঁ ৰাইট কৰিছোঁ চেণ্টাৰ বৰ্ডত ভাল হ'ব এনেও বাই ডিফল্ট লেফ্ট কৰোঁ বাই ডিফল্ট কিন্তু লেফ্ট থাকে গতিকে মই এলাইনটো কাটি দিলে হৈ যাব লেফ্টত আপুনি লৈ ল'ব অ'কে এইটো লওঁ ছেভ কৰিম ব্ৰাউজাৰত আহিম ৰিফ্ৰেছ কৰিম অ'কে অ'কে তো এতিয়া আজি আমি কি শিকোঁ প্ৰথমতে মই ভাবিছোঁ আপোনাক শিকাওঁ কেনেকৈ বল্ড কৰিব লাগে ঠিক আছে টেক্সট এটা কেনেকৈ বল্ড কৰিব লাগে যেতিয়া আমি H1 তেতিয়া আমি বল্ডৰ লগত ইমান কনচাৰ্ণ নহয় মানে বল্ডত ইমান গুৰুত্ব দিব নালাগে কাৰণ যেতিয়া আমি H1 বুলি ডিফাইন কৰি দিওঁ যিকোনো টেক্সট ঠিক আছে যিকোনো লাইন বা চেণ্টেন্স এইবিলাক অলৰেডি মানে আপোনাৰ বল্ড আৰু প্লাছ ইয়াৰ চাইজ ডাঙৰ হ'ব অট'মেটিক হৈ আহিব কিন্তু আমি যদি কিছুমান যদি মানে ছাপ'জ ৱৰ্ড বা চেণ্টেন্স যদি বল্ড কৰিব লাগে ঠিক আছে যেনেকৈ মই যদি এইটো কৰিব দিছ ইজ my first program okay or paragraph this is my first paragraph তো ইয়াত যদি মই ফাৰ্স্টটো যদি হাইলাইট কৰিব খোজো ঠিক আছে হাইলাইট মানে কি আৰু বোল্ড কৰিব খোজো তে মই ইয়াত লিখিম এটো অ্যাঙ্গেল ব্র্যাকেট দি ভিতৰত লিখিম মই বি আৰু এটো জানে আৰু ক্লোজ কৰিব কেনেকৈ লাগিব ইয়াতে বি ওকে বিটো ক্লোজ কৰি দিলো আলটিমেটলি কি হ'ল ইয়াতে এটো স্টাৰ্টিং ট্যাগ এটো ক্লোজিং ট্যাগ আৰু কি হ'ল ক্লোজিং ট্যাগ বি ফৰ বোল্ড ওকে তো এই যদি প্ৰগ্ৰামটো ঠিকে থাকে হৈ যদি যায় তেনেহলে কি হ'ব এফ ফাৰ্স্ট টু বোল্ড হ'ব চাইড এবাৰ আহিলো ইয়াতে ইয়েস ইটস ওয়ার্ক সো এই বোল্ড হইতো ঠিক আছে তেনেকৈ আমি ইটালিক কৰিব পাৰোঁ ইটালিক মানে কি সাপোজ মই প্যাৰাগ্ৰাফ টু ইটালিক কৰি দিম ইটালিকৰ কাৰণে একদম সিম্পল হয় HTML একদম প্ৰগ্ৰামিং শিকাৰ মানে একদম বহুত সুবিধা আৰু মানে বহুত ইজি হয় ঠিক আছে আৰু ইয়াৰ নেক্সট ইজি ল্যাঙ্গুৱেজটো হ'ল পাইথনটো আৰু ইজি এইটো ভিডিও পিছলৈ বনাম বাৰু ওকে এইটো কৰিলে ৰিফ্ৰেছ কৰিলে চাওক অলপ বেকা হৈ গ'ল ঠিক আছে বুজি পালে এইখিনিলে তো এতিয়া নেক্সট আমি আহিম আৰু আন্ডাৰলাইন কৰিব পাৰিম আন্ডাৰলাইন এনেকুৱা নহয় যে আমি বোল্ড এইটো কৰিছোঁ ন এইটো আমি ইয়াত যদি এইটো যদি আইটো যদি মই ইয়াত লিখি দিওঁ ওকে মই কৈ দেখাই দিছোঁ বাৰু এইটো মই কাট কৰি দিম মই আগতে কৈছোঁ লেজি হ'ব গম পাইছে লিখি বেছি ভাল নাপাওঁ মই গতিকে এইটো ছেভ কৰি দিলোঁ ওকে আইটো আহি গ'ল ইয়াৰ ভিতৰত ঠিক আছে মানে চাওক আই হৈছে মানে আলটিমেটলি ইয়াত এইটো যোৰ টেক্সট আছে আইৰ ভিতৰতো আহিছে বি ভিতৰতো আহিছে আৰু এইটো বোল্ডো হ'ব ইটালিকো হ'ব আৰু কিন্তু বোল্ডটো ইয়াতে ক্লোজ হৈ গ'ল গতিকে বোল্ডটো আগলে ইয়াৰ প্ৰপাৰ্টিটো নাযাব আলটিমেটলি বোল্ড নহ'ব অনলি ইটালিক হ'ব তো এইটো যদি মই যাওঁ আৰু ছেভ যদি কৰি যদি দিওঁ আৰু ব্ৰাউজ যদি কৰি যদি চাওঁ তেতিয়াহ'লে আমি একজেক্ট এইটো ঠিক আছে একজেক্ট ৰিফ্লেকশ্যনটো পালোঁ তাৰপিছত ফাৰ্ষ্টটো বোল্ডো হৈছে আৰু ইটালিকো হৈছে আৰু ইটালিক হৈছে তেনেকৈ আণ্ডাৰলাইনটো আমি ডিফাইন কৰোঁ আণ্ডাৰলাইনৰ কাৰণে একে ছেম আৰু বুজিটো পাইছে আৰু কেনেকৈ হ'ব ন যেনে এইটো ডিছটো মই আণ্ডাৰলাইন কৰি দিওঁ এনেকুৱা নহয় আমি ইয়াতে দিলেও হৈ গ'ল হয় বোল্ডো হ'ল হয় আণ্ডাৰলাইনো হ'ল হয় কিন্তু মই এটা এক্সট্ৰাকৈ দেখাই দিম আৰু কিয় বা মোৰ মনটো এনেকৈ গৈছে গতিকে তেনেকৈ কৰিছোঁ আৰু মানুহে মনৰ শুনিব লাগে ন অ'কে ছেভ কৰি লওঁ ছেভ কৰাৰ পাছত ইয়াত আহি গ'ল আণ্ডাৰলাইন হৈ গ'ল তো আমি চাওক বেছিকেলি এইখিনি বস্তু শিকিলোঁ এনে বোল্ড কৰা ইটালিক কৰা আণ্ডাৰলাইন কৰা ঠিক আছে ইয়াত কোনো প্ৰব্লেম নাই অ'কে তো আমি আগলৈ যাওঁ ভিডিঅ'টো এতিয়া নেক্সট চাওক আৰু ইণ্টাৰেষ্টিং বস্তু এটা আছে এইটো অ'কে চাওক ইয়াতে যিটো মানে টেক্সটৰ কালাৰ আহিছে এইটো আহি আছে ব্লেক আৰু যিটো বেকগ্ৰাউণ্ড কালাৰ আহিছে এইটো আহিছে হোৱাইট তো একেবাৰে দেখাত বৰিং লাগিছে ন এনেকুৱা ৱেবছাইট কোনো মানে চাই ভাল নাপাব গম পাইছে নে একেবাৰে মানে কিতাপৰ দৰে লাগি আছে আৰু আমি ৱেবছাইট বনাব এট্ৰাক্টিভ তেতিয়াহে মানুহে চাই ভাল পাব বা নিজৰো ভাল লাগিব হয়নে গতিকে আমি কি কৰিম বেকগ্ৰাউণ্ড কালাৰ কেনেকৈ চেঞ্জ কৰিব লাগে আৰু টেক্সটৰ কালাৰ কেনেকৈ চেঞ্জ কৰিব লাগে তাক আমি এইটো ভিডিঅ'ত জানিম ওকে তো ইয়াতে আহিম মই কোডিং ছেকশ্যনত মই আগতে কৈছিলোঁ ইয়াতে ক্লিক কৰাৰ সহায়ত একো নহয় গোটেইবিলাক বস্তু আমি কি কোড লিখিব লাগিব আৰু চাওক এইবিলাক হ'ল টেগ মই কৈছিলোঁ টেগ হয়নে বডি টেগ H1 টেগ হয়নে এইটো বডি টেগ ক্লোজ তো ক্লোজিং টেগ তো তেনেকুৱা বডি আছে বডিটো একজেক্টলি কি কৰে হোৱাট টু ডু ঠিক আছে বডিৰ মিনিংটো হ'ল টেগৰ মিনিং হ'ল হোৱাট টু ডু মানে কি কৰিব আৰু আমি যদি এট্ৰিবিউট কিছুমান ইউজ কৰোঁ হাউ টু ডু মানে কেনেকৈ কৰিব ইয়াৰ এপিয়াৰেঞ্চটো কেনেকুৱা হ'ব তো সেইবিলাক আমি ডিপেণ্ড কৰিব পাৰোঁ ঠিক আছে সেইবিলাক এট্ৰিবিউট বুলি কয় আৰু একজেক্টলি বডিটোৰ কাম হৈছে একজেক্ট কিবা এটা ফিক্স কাম এটা কৰা যেনে বডিৰ কাম হৈছে এই বডি টেগৰ ভিতৰত এই ইয়াৰ পৰা ইয়াৰলৈ আমি যিকোনো বস্তু ডিছপ্লে কৰিব পাৰোঁ যিকোনো বেলেগ টেগ ইউজ কৰিব পাৰোঁ কিন্তু এই বডিটোৰ নিজা প্ৰপাৰ্টি কিছুমান আছে যেনেকৈ বেকগ্ৰাউণ্ড কালাৰটো ইয়াৰ প্ৰপাৰ্টি আহি যাব
টেক্সটৰ কালাৰটো ইয়াৰ প্ৰপাৰ্টি আহি যাব তো সেইবিলাক আমি ইয়াতে সেট কৰিব পাৰোঁ তো আমি ইয়াতে লিখিব লাগিব বেকগ্ৰাউণ্ড কালাৰ যদি চেঞ্জ কৰিব লাগে লিখিব লাগিব BG কালাৰ কিন্তু মনত ৰাখিব এইটো আমেৰিকান ইংলিছ আহিব ইয়াতে ইউ2 দিব নালাগিব ওকে কালাৰত ইউ নাহিব তো বাদ মে আপুনি কি কৰিব লাগিব আৰু ইয়াৰ ভিতৰত কালাৰটা লিখি দিয়ক আৰু মই ৰিভাৰ্স কৰিম ঠিক আছে আপোনালোকে কালাৰিং কৰিব পিংক হোৱাইট যি দিয়ে দিব পাৰে আৰু মই এটা ব্লেক দিলোঁ আৰু টেক্সটৰ কালাৰটো মই হোৱাইট কৰি দিম নৰ্মেলি মই যিকোনো প্ৰজেক্ট কৰোঁ ন এই দুটা কালাৰে মই বেছিকৈ লওঁ অলপ ষ্টেণ্ডাৰ্ড লাগে আৰু বেলেগ একো নহয় আৰু আপোনাৰ যদি সৰু বাচ্চা যদি হয় আৰু কি আৰু কালাৰিং কৰি দিব আৰু ৰঙা নীলা সেউজীয়া হালধীয়া ৱেবছাইট বনাই দিব আৰু তো ইয়াতে আহিল ৰিফ্ৰেছ কৰি দিয়ক চাওক হৈ গ'ল কি হৈ গ'ল এইটো ব্লেক হৈ গ'ল চৰি এইটো বেকগ্ৰাউণ্ড ব্লেক হৈ গ'ল আৰু টেক্সটবিলাক হোৱাইট হৈ গ'ল ঠিক আছে তো এনেকৈ বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰে তো মই এটা বাচ্চাৰ দৰে কাম কৰি দিম এতিয়া মই কি কৰোঁ এইটো যদি ব্লেক লৈছিলোঁ ব্লেকটো অলপ কালাৰিং কৰি দিম কালাৰিং কি কৰোঁ স্কাই ব্লু কৰি দিম ওকে স্কাই ব্লু কৰি দিম স্কাই ব্লু কৰি দিওঁ আৰু এইটো ৰিফ্ৰেছ কৰি দিওঁ ওকে যদি টেক্সটৰ কালাৰটো শ্ব' হোৱা নাই অলপ ডাৰ্ক কালাৰ লাগিব তো মই এইটো ৰেডে কৰি দিলোঁ বাৰু ঠিক আছে ৰেডটোতো বহুত দূৰৰ পৰা চিনি পায় ৰেড কৰি দিলোঁ ওকে ঠিক আছে ঠিক নাই মোৰ চকুটো বেয়া লাগি গৈছে চাগে ৰেড নহয় কি কালাৰ লাগিছে গ্ৰীণ কৰি দিব পাৰে গ্ৰীণ ঠিক আছে ওকে হৈ যাব আৰু চকুত প্ৰেছাৰ পৰা নাই এতিয়া ওকে এনেকৈ আপুনি কৰিব পাৰে ঠিক আছে এনেকৈ কৰাৰ পাছত আপুনি কি কৰিব নেক্সট কামটো হ'ল আপোনাৰ বিজি বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰাটো গম পাই গ'ল আৰে ইয়াৰ মোৰ কালাৰ চইচ কিয় ইমান বেয়া কি কালাৰ লৈ আছোঁ এইবিলাক কি বাৰু ভাল কালাৰ কওক না কি কালাৰ দিওঁ লাভিং কালাৰ ওকে এইটো মেটচ কৰিছে এইটো কৰিবই না পিংক হয় ওকে বুজি হওক তো নেক্সট এইটো হৈ গ'ল এইখিনি বুজি পাই গ'ল ন আৰু ইয়াতে এইটো কেছ চেঞ্চিটিভ নহয় ওকে মই এটা কথা ক'ব পাহৰি গৈছিলোঁ HTML কেছ চেঞ্চিটিভ নহয় মানে আপুনি যদি বিজি কালাৰ স্মলত লিখিছে ন আৰু বিজি কালাৰ যদি কেপিটেলত লিখিছে মানে সাপোজ এনেকৈ BG কালাৰ দুয়োটাৰ মিনিং সেম ঠিক আছে কেছ চেঞ্চিটিভ নহয় মানে লোৱাৰ কেছ আপাৰ কেছ ইয়াৰ কাৰণে সেম মিনিং কোনো মানে ডিফাৰেঞ্চিয়েট নকৰে ঠিক আছে মানুহৰ মনবিলাক তেনেকুৱা হ'ব লাগে সৰু ডাঙৰ ধনী দুখীয়া চিন থাকিব নালাগে হয়নে তো তেনেকুৱা এইটোৰ মানে একো চিন চাপ নাই আপুনি যেনেকৈ লিখিছে কেপিটেল লিখিছে স্মল লিখিছে ইয়াৰ একো প্ৰব্লেম নাই ই বুজি পাই যাব আৰু মানে ইয়াৰ মনৰ ভাৱটো তো ইয়াতে আহিব ৰিফ্ৰেছ কৰিব কোনো নো এৰৰ হয়নে চব ঠিকে আছে তেনেকৈ চেঞ্জ কৰিব পাৰে কিন্তু যদি আপুনি এইটো বেকগ্ৰাউণ্ড কালাৰ দিছে ন কিন্তু আপুনি পিকচাৰ দিব পাৰে হয়নে পিকচাৰ দিব পাৰে এইটো বেকগ্ৰাউণ্ড কালাৰ হৈ আছে বেকগ্ৰাউণ্ড কালাৰটো কি হৈ আছে আপোনাৰ পিংক হৈ আছে কিন্তু পিংকটো গুচাবলৈ ভাবিছে মই কিছুমান ফটো দি দিওঁ ঠিক আছে তো পিকচাৰ দিবৰ কাৰণে কি লিখিব লাগিব প্ৰগ্ৰামিঙত আহক কিন্তু তাৰ আগত কি কৰিব লাগিব মানে ফটো এটা কপি কৰিব লাগিব মই এটা বেকগ্ৰাউণ্ড বুলি এটা ইমেজ ইয়াতে কপি কৰি দিছোঁ ঠিক আছে বেকগ্ৰাউণ্ডটো চাই ল'ব পাৰে আৰু কি দিম এইটো এটা IoT প্ৰজেক্টৰ চিম্বল আছে একচুৱেলি তো এইটো মোৰ প্ৰজেক্টৰ ফটো হয় তো ইয়াতে মই এইটো ফটো মই বেকগ্ৰাউণ্ডত লগাই দিম ওকে তো এইটো ক্ল'জ কৰক তো আপুনি এইটো কম কৰিব লাগিব এইটো কপি কৰিব লাগিব নেমটো চেঞ্জ কৰিব লাগিব ন এইটো কপি কৰি লওক আৰু ইয়াত চাওক JPG দেখাই আছে ন এক্সটেনশ্যন আপোনালোকে এক্সটেনশ্যন নেদেখাব পাৰে মানে কি অকল বেকগ্ৰাউণ্ড দেখাই আছে এক্সটেনশ্যন দেখুওৱা নাই তেনেকুৱা হ'ব পাৰে ঠিক আছে তেনেকুৱা হ'ব পাৰে তো তেনেকুৱা হ'লে আপুনি কি কৰিব লাগিব যদি তেনেকুৱা প্ৰব্লেম যদি হৈছে আপুনি কি কৰিব লাগিব ভিউত আহিব ওকে ভিউত আহিলে আপুনি যাব অপশ্যনত গৈ ভিউ ইয়াতে আপোনাৰ এটা অপশ্যন এটা আছে এইটো ন হাইড এক্সটেনশ্যন ফৰ নন ফাইল টাইপছ এইটো আপুনি আনচেক কৰিব লাগিব চেক যদি আছে যদি চেক থাকে নহয় আপোনাৰ কেতিয়াও এক্সটেনশ্যন নেদেখায় যেনেকৈ মই যদি চেক কৰি দিওঁ চৰি কি কৰি দিওঁ মই বাৰু এইটো মই চেক কৰিলোঁ আৰু অ'কে কৰিলোঁ চাওক ইয়াতে এক্সটেনশ্যন নেদেখায় আৰু এইটো হ'লে প্ৰগ্ৰামিঙত বহুত প্ৰব্লেম ক্ৰিয়েট কৰে গতিকে পৰাপক্ষত আপুনি কি কৰিব আইটেম যিবিলাক আছে সেইবিলাকৰ এইটো আনচেক কৰি থৈ দিব
তেতিয়া এক্সটেনশন দেখাব কাৰণ আমি যেতিয়া ফাইলটো ইম্পোৰ্ট কৰিম না আমি এক্সটেনশনটো দিব লাগিব কাৰণ এইটো বেলেগ GIF হ'ব পাৰে বেলেগ ফৰমেটৰ বহুত থাকে ন ইমেজ ফাইল কি বুজি নাপাব মানে ওপেন কৰিব নোৱাৰিব আৰু আপুনি ইয়াতে আহিব এই ব্যাকগ্ৰাউণ্ড কালাৰ যে বিজি কালাৰ যে দেখিছিলো ইয়াত তো ডাইৰেক্ট লিখিব লাগিব ব্যাকগ্ৰাউণ্ড ঠিক আছে ব্যাকগ্ৰাউণ্ড লিখি ইকুৱেল দিয়ক আৰু সেম ফোল্ডাৰত আছিল তাৰ কাৰণে আপুনি জাস্ট URL ত এখন লিখিব নালাগে জাস্ট ব্যাকগ্ৰাউণ্ড কৰি দিয়ক আৰু বৰ্তমানৰ কাৰণে আপোনাক মই এইটো বেলেগৰ পৰা ল'ব পাৰি মানে বেলেগ ফোল্ডাৰৰ পৰা আপুনি ফাইল এটা ইম্পোৰ্ট কৰিব পাৰে ইয়াতে দিব পাৰে কিন্তু তাতকে মানে বৰ্তমান ইজিয়েষ্ট ৱেটো হ'ল আপুনি যেটো ফোল্ডাৰত প্ৰগ্ৰামিং কৰে সেই ফোল্ডাৰটো কপি কৰি লওক ফাইলটো যেটো ফাইল আপুনি ব্যাকগ্ৰাউণ্ড হিচাপে ইউজ কৰিব হৈছে আৰু তেতিয়া হ'লে মানে কি URL দিব নালাগে ঠিক আছে নহলে যদি সাপোজ ডেস্কটপত আছে আপোনালোকে লিখিব লাগিব C/ পুৰা সেই মানে পুৰা পাঠটো লাগিব আৰু ফাইলটো ঠিক আছে যেনেকৈ সাপোজ ডেস্কটপত যদি ফাইলটো যদি থাকে আপুনি এনেকৈ ডাইৰেক্ট লিখিলে নহব সাপোজ এইটো আৰ্ডিনোৰ কিবা এটা ভিডিও এটা আছে তাতে ইয়াতে যাব নহয় প্ৰপাৰ্টিজত যাব ডিটেইলছত যাব ইয়াতে URL টো আছে নহয় এই URL টো গোটেই লিখিব লাগিব গোটেই লিখি উঠি ফাইল নেমটো দিব লাগিব তেতিয়াহে আহিব তো মোৰ মতে আপুনি ইমান লেখা কৰাতকে যেটো ফোল্ডাৰ প্ৰগ্ৰামিং কৰিছে সেই প্ৰগ্ৰামিং কৰা ফোল্ডাৰটোতে ফাইল কেইটা কপি কৰি লওক যি আপুনি এটা ইম্পোৰ্ট কৰিব খুজিছে প্ৰজেক্টত নিজৰ মানে ৱেবসাইটত তো ইয়াতে আহি গ'ল পেস্ট কৰিলে কৰা হ'লে নাই হৈছে তো এইটো সেভ কৰি দিয়ক সেভ কৰাৰ পাছত ইয়াতে আহক HTML ত ৰিফ্ৰেছ কৰক চাওক আপোনাৰ ফটোটো ইয়াতে আহি গ'ল ঠিক Hello guys, welcome to Technogyan আৰু আপুনি মোৰ Technogyan চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ইয়াতে সাবস্ক্ৰাইব বুলি লিখা থকা ৰেড কালাৰ অপচনটো ক্লিক কৰি আৰু তাৰ পাছত লগে লগে আপুনি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই কিবা নতুন ভিডিও আপলোড কৰিলে মোৰ নটিফিকেশন যাতে আপুনি পাই যায়